প্ৰথম পৰ্যায়ৰ লকডাউনৰ আজি অন্তিম দিন। এফালে মহামাৰী কৰোনা ভাইৰাছৰ আতংক, আনফালে আকৌ অসমত আৰম্ভ হৈছে অসমীয়া নতুন বছৰ। প্ৰতিজন অসমীয়াই পালন কৰিছে অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহু। কিন্তু পূৰ্বৰ দৰে নাই কোনো উৎসাহ উদ্দীপনা। তথাপিও কিন্তু চেনেহৰ বিহুটি পালন কৰিবলৈ পিছ পৰি ৰোৱা নাই বিলাসীপাৰাৰ জনসাধাৰণ। পূৰ্বৰ তুলনাত এইবাৰ বিহুৰ আনন্দ স্থিমিত যদিও বিহুৰ যি পৰম্পৰা সেয়া অক্ষুণ্ণ ৰখাৰ প্ৰয়াস কৰিছে প্ৰতিজন অসমীয়াই। ৰাজ্যৰ আন আন প্ৰান্তৰ সমান্তৰালকৈ বিলাসীপাৰাৰ গৌৰাংপৰীয়া ৰঙালী বিহু উদযাপন সমিতিয়েও চৰকাৰৰ নীতি নিৰ্দেশনালৈ সঁহাৰি জনাই আজি উদযাপন কৰিছে 30 সংখ্যক ৰঙালী বিহু। পূৰ্বে তিনিদিনীয়াকৈ বিভিন্ন খেল ধেমালিৰ লগতে প্ৰতিযোগিতামূলকভাৱে অনুষ্ঠিত হৈ আহিছিল বিহু মইনা বিহু কুঁৱৰী। কিন্তু এইবাৰ অকল বিহুৰ পতাকা উত্তোলন কৰিয়েই সামৰি থোৱা সকলো বিহুৰ কাৰ্যসূচী। এইদৰেই পুৱাই পৰম্পৰা ৰক্ষা কৰি বিহু উদযাপন কৰিছে গৌৰাংপৰীয়া ৰঙালী বিহু উদযাপন সমিতিয়ে। আমার 30তম রঙালী বিহু উদযাপন সমিতিয়ে গৌরাংপরিয়া রঙালী বিহু উদযাপন সমিতিয়ে এইবেলি কোনো খেল ধেমালি সাংস্কৃতিক অনুষ্ঠান প্রতিষ্ঠান কোনো নারাখাকে মাত্র ফ্লেগ হোস্টিং 5 জন মানুহে ফ্লেগ হোস্টিং করে আমার এইবেলির বিহু সামৰণি মাৰিছোঁ। মানে বৰ্তমান যেটো লকডাউন চলি আছে ভাৰত চৰকাৰ অসম চৰকাৰৰ লগতে সমূহ বিশ্ববাসীৰ এই লকডাউনটো যদি সমূহ ৰাইজে মানি চলে তেতিয়াহ'লে এই লকডাউনৰ দ্বাৰাই আমাৰ কোভিড-19 আৰু মানৱ সমাজৰ যেটো যুদ্ধ এই যুদ্ধত জয়ী হ'বৰ কাৰণে একমাত্ৰ উপায় হ'ল লকডাউন। এই লকডাউন যাতে সকলোৱে মানি চলে। প্ৰথমতে আমি গৌৰাংপৰীয়া ৰঙালী বিহু উদযাপন সমিতিৰ তৰফৰ পৰা অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ অলক যাচিছোঁ। আজি আমাৰ গৌৰাংপৰীয়া ৰঙালী বিহু উদযাপন সমিতিৰ 30 বছৰত ভৰি দিছে। চৰকাৰী নিয়ম নীতি মানি চলি আমি 5 জন মানুহে আজি এই ৰঙালী বিহুৰ পতাকা শুভ উত্তোলন কৰিলোঁ। আৰু এই ৰঙালী বিহু উদযাপন সমিতিৰ জৰিয়তে অসমবাসী ৰাইজক আমি গৌৰাংপৰীয়া ৰঙালী বিহু উদযাপন সমিতিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, আপোনালোকে এই কৰোনা ভাইৰাছৰ পৰা পৰিত্ৰাণ পোৱাৰ এটাই উপায় ছ'চিয়েল ডিষ্টেঞ্চ বা লকডাউন মানি চলা। গতিকে অসমবাসী ৰাইজক মই বিনম্ৰভাৱে অনুৰোধ কৰোঁ, আপোনালোকে নিজে নিজেই লকডাউন মানি চলক, যাতে আমি এই ভয়াৱহ কৰোনা ভাইৰাছৰ পৰা জয়ী হৈ থাকিব পাৰোঁ।